মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আজি তোমালোকৰ বাবে তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পৰা 9 নম্বৰ পাঠটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ আলোচ্য বিষয়টো হ'ল পাঠভিত্তিক ক্ৰিয়া। ইয়াত আমি প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ যত্ন কৰিম। পাঠটো আৰম্ভ কৰাৰ আগতে পাঠটোৰ মূল কথাখিনি তোমালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। তোমালোকে মন দি মোৰ কথাখিনি শুনিবা। তেতিয়া আছিল 1942 চনৰ কথা। আমাৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। উদ্দেশ্য আছিল বিদেশী ব্ৰিটিছক আমাৰ দেশৰ পৰা খেদি পঠোৱা। ঠিক তেনে সময়তে আমাৰ অসম দেশৰ শোণিতপুৰ জিলাতো স্বাধীনতা আন্দোলনে বিশাল ৰূপ ধাৰণ কৰিছিল। শোণিতপুৰ জিলাৰ গহপুৰ থানাত আমাৰ স্বাভিমান জাতীয় পতাকা, জাতীয় নিচান উৰুৱাবলৈ গৈ এগৰাকী একেবাৰে কোমলমতীয়া সুৰক্ষী গাভৰুৱে ব্ৰিটিছৰ গুলী বুকু পাতি লৈ দেশৰ হকে প্ৰাণ দিছিল, অৰ্থাৎ শ্বহীদ হৈছিল। তেওঁৱেই আছিল গহপুৰৰ বৰংগাবাৰীৰ কনকলতা। আমি তেখেতৰ বিষয়ে লিখা পাঠটোৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ তথা পাঠভিত্তিক ক্ৰিয়া কৰিবলৈ আগবাঢ়িম। এতিয়া আমি তেখেতৰ বিষয়ে অকণমান চমু পৰিচয় জানি লওঁ। তেখেতৰ সম্পূৰ্ণ নামটো হৈছে কনকলতা বৰুৱা। সম্পূৰ্ণ নামটো কনকলতা বৰুৱা। তেখেতৰ জন্মস্থান হৈছে শোণিতপুৰ জিলাৰ বৰংগাবাৰী। শোণিতপুৰ জিলাৰ বৰংগাবাৰী নামৰ এখন গাঁৱত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃ আছিল স্বৰ্গীয় কৃষ্ণকান্ত বৰুৱা। কৃষ্ণকান্ত বৰুৱা তেখেতৰ পিতৃ আছিল। তেখেতৰ মাতৃ আছিল স্বৰ্গীয়া কৰ্ণেশ্বৰী বৰুৱা। এইখিনিয়ে হ'ল কনকলতা বৰুৱাৰ বিষয়ে সংক্ষিপ্ত পৰিচয়। তেখেতৰ কৰ্মৰাজি বুলি ক'লে আমি অতি সংক্ষিপ্ত কৰ্মৰাজি তেখেতৰ দেখা পাওঁ, যিহেতু তেখেত এগৰাকী সুৰক্ষী গাভৰু আছিল। তেখেতে 1942 চনৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি দেশৰ হকে প্ৰাণ আহুতি দিছিল আৰু নাৰী বাহিনী গঠন কৰিছিল। এইখিনিয়েই তেখেতৰ সংক্ষিপ্ত কৰ্মৰাজি বুলি আমি ক'ব পাৰোঁ। 1942 চনৰ সেই নিৰ্দিষ্ট দিনটোত নাৰী শক্তি বাহিনী আগুৱাই গৈছিল বন্দে মাতৰম, বন্দে মাতৰম ধ্বনি দি। শোভাযাত্ৰা কৰি গহপুৰ থানা অভিমুখে এই দলটো আগবাঢ়ি গৈছিল। এজনী নিচেই কোমল বয়সীয়া ছোৱালীয়ে উত্তাত্ত কণ্ঠৰে গাইছিল, ডেকা গাভৰুৰ দল, বীৰ বীৰাংগনাৰ দল, নতুন তেজেৰে ৰাঙলী ৰূপহী কৰহি ধৰণী তল, খোজৰ ভৰত কপক ধৰণী, তৰুণ চকুত জলক অগণি, শত সহস্ৰ মৃত্যু নেওচি, বল আগুৱাই বল, বল আগুৱাই বল। এতিয়া তোমালোকে এই ছবিত যে দেখিছা, এইসকল আছিল সেই সময়ৰ ব্ৰিটিছ চিপাহী, অৰ্থাৎ ব্ৰিটিছ পুলিচ। তোমালোকে এই ছবিত ব্ৰিটিছ পুলিচ কেইজনমান দেখা পাইছা। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰশ্ন উত্তৰ শিতানটোলৈ আগবাঢ়োঁ। এতিয়া আমি পাঠটো পঢ়িনো কি বুজি পালোঁ সেই সম্পৰ্কে কেইটামান প্ৰশ্ন উত্তৰ কৰিবলৈ ওলাইছোঁ। তোমালোকে প্ৰশ্নবোৰ মন দি শুনিবা আৰু তোমালোকৰ উত্তৰ বহীত এই প্ৰশ্ন উত্তৰবোৰ লিখি ৰাখিবা। 1 নম্বৰ প্ৰশ্নটো হৈছে, দলটোৱে কি ধ্বনি দি শোভাযাত্ৰা কৰিছিল? উত্তৰ, বন্দে মাতৰম, বন্দে মাতৰম ধ্বনি দি শোভাযাত্ৰা কৰিছিল। প্ৰশ্ন 2, শোভাযাত্ৰা কৰি দলটো কোনফালে আগবাঢ়িছিল? উত্তৰ, গহপুৰ থানা অভিমুখে দলটো আগবাঢ়িছিল। প্ৰশ্ন 3, শোভাযাত্ৰাৰ আগত থকা ছোৱালীজনীয়ে কি গীত জুৰিলে? উত্তৰ, গীতটো হ'ল ডেকা গাভৰুৰ দল, বীৰ বীৰাংগনাৰ দল, নতুন তেজেৰে ৰাঙলী ৰূপহী কৰহি ধৰণী তল।
এইদৰে গীত জুৰিলে। পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিলে? উত্তৰ: সন্মুখত থকা বীৰাংগনালৈ পুলিচে গুলী এৰিলে। এইবাৰ প্ৰশ্ন নম্বৰ 5লৈ আহিলোঁ। দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কি? উত্তৰ: বীৰাংগনা কনকলতা। বীৰাংগনা কনকলতাই দেশৰ বাবে প্ৰাণ আহুতি দিছিল, অৰ্থাৎ শ্বহীদ হৈছিল। এইবাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কথা এষাৰ কোনে কৈছিল সেই কথাটোৰ প্ৰশ্নটো সুধিছে। প্ৰশ্নটো মন দি শুনিবা। সাৱধান আৰু আগ নাবাঢ়িবা, এখোজ আগবাঢ়িলেই গুলী কৰিম। এই কথাষাৰ কোনে কৈছিল? উত্তৰ: ব্ৰিটিছ পুলিচে কৈছিল। এইবাৰ আহিলোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। এইখন আমাৰ দেশ, এইখন দেশত বিদেশীৰ কোনো অধিকাৰ নাই, থানাত আমি জাতীয় নিচান উৰুৱামেই। এই কথাষাৰ কোনে কৈছিল সেইটো সুধিছে। উত্তৰ: বীৰাংগনা কনকলতাই এই কথাষাৰ কৈছিল। এতিয়া আমি পাঠটোত থকা কেইটামান শব্দৰ অৰ্থ শিকোঁ আহা। হুংকাৰ, ধমকি, ভ্ৰক্ষেপ, ভয় নকৰা, আগচি, বাট ভেটি দিয়া, উত্তপ্ত, গৰম, উদ্যত, সাজু হোৱা, আহুতি, বিসৰ্জন। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে বুজি পালা এইকেইটা শব্দৰ অৰ্থ। ইয়াৰ পিছত আমি এটা বেলেগ কথালৈ আহোঁ। কথাটো হ'ল যে আমাৰ এই পাঠটোৰ লগত সংগতি ৰাখি আমি কেইটামান দিৱস জানো আহাচোন। এই দিৱসসমূহ জানিলে আমাৰ বাবে বৰ উপকাৰ হ'ব, কাৰণ আমি এই দিৱসসমূহ পালন কৰি থাকোঁ। 15 আগষ্ট স্বাধীনতা দিৱস, 26 জানুৱাৰী গণতন্ত্ৰ দিৱস, 2 অক্টোবৰ গান্ধী জয়ন্তী, 20 জুন ৰাভা দিৱস, 17 জানুৱাৰী শিল্পী দিৱস। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি ইমানতে পাঠদান কাৰ্যসূচীৰ সামৰণি মাৰিছোঁ। পুনৰ তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। নমস্কাৰ।